নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতু আজি আমাৰ গাঁৱত এটা বনৰীয়া হাতী পোৱালি আহিছিলে। চাওকচোন কিমান মৰমীয়াল, কিন্তু মানুহৰ মাজত থাকি খুব ভাল পাইছে। চাপৰিত দুবাৰ খেদি দিলে, কিন্তু তেওঁতো নগ'লে। আপোনালোকক চাওকচোন যে বনৰীয়া হাতীও মানুহৰ মৰম বিচাৰে। কথাষাৰ হয় নহয় জনাব কমেণ্টত। মানুহবিলাকৰ কিন্তু যথেষ্ট মৰম দিছে হাতী পোৱালিটোক, সেইটো কাৰণে চাগৈ ইপাৰলৈ পাৰ হৈ যাব বিচৰা নাই। এতিয়া চাওক কি ধুনীয়াকৈ কলপাত চলপাত এনেকৈ কল চল কিবা কানি দিছে, তেওঁতো খাইছে ন। কিন্তু এটা ভয় হ'ল যে মাকহঁতৰ লগত আহিলে সি হয়তো মানুহক কাষ চাপিব পাৰে। চাওক গোটেই মানুহৰ লগত সি একেলগে আছে, যেনেকৈ সৰু বাচ্ছাই যেনেকৈ মাকৰ বা লগৰৰ সৈতে যেনেকৈ খেলে, হাতী পোৱালিটো তেনেকৈ মানুহৰ লগতে খেলি আছে এতিয়া বৰ্তমান। আহক আৰু অলপ মৰম দিবলৈ চাওঁ।